নমস্কাৰ বন্ধুসকল, লেটেষ্ট খবৰৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অত্যন্ত জৰুৰী খবৰ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তেন্তে বলক আজে বাজে কথা পাতি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধুসকল, বৰ্তমান আমাৰ দেশখনে এক অচিন ভাইৰাছ কোভিড-19 বা কৰোনা ভাইৰাছৰ সৈতে যুঁজ দি আছে। আমি সকলোৱে ঐক্যবদ্ধভাৱে এই ভাইৰাছৰ লগত যুঁজ দি আছোঁ আৰু ঘৰত সোমাই আছোঁ। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ অনুৰোধ ৰক্ষা কৰি আমি সকলোৱে ঘৰতে আছোঁ, সুৰক্ষিতভাৱে আছোঁ। দুই এজনে আইন ভংগ কৰিছে, সেইটো বেলেগ কথা। কিন্তু আজি নিশা 9 বজাত 9 মিনিট সময়ৰ বাবে সকলোকে আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে বিজুলী বাতি বন্ধ কৰি দিবলৈ অনুৰোধ জনাইছে আৰু উক্ত সময়ছোৱাত কেণ্ডেল, চাকি বন্তি জ্বলাই ঘৰখন পোহৰাই তুলিব কৈছে। মোবাইলৰ লাইট এইবিলাকো জ্বলাব পাৰিব বুলি কৈছে, কিন্তু বিজুলী চাকি নুমুৱাবলৈ কৈছে। কিন্তু এই ক্ষেত্ৰত বিদ্যুৎ বিভাগৰ কিছু সমস্যা আহি পৰে। যিদৰে 100 কিলোমিটাৰ বেগত চলি থকা ট্ৰেইন এখন হঠাৎ ৰখাই দিলে লাইনচ্যুত হোৱাৰ সম্ভাৱনা, ঠিক সেইদৰে ইমান এখন দেশৰ লোড পাই থকা ট্ৰেন্সফৰ্মাৰবোৰে বা বিদ্যুৎ বিভাগৰ সা সৰঞ্জামবোৰে হঠাৎ যেতিয়া লোড নাইকিয়া হৈ যাব, হয়তো এইবিলাকে মিছবিহেভ কৰিব পাৰে আৰু যেতিয়া 9 মিনিট পিছত পুনৰ তাক লোড দিয়া হ'ব, তেতিয়া সি হয়তো সহ্য কৰিব নোৱাৰিবও পাৰে আৰু ভাৰসাম্য হেৰুৱাই নষ্ট হৈ যাব পাৰে সা সঁজুলিবিলাক। গতিকে বিদ্যুৎ বিভাগে এই ক্ষেত্ৰত আমাক কিছু সাৱধানতা অৱলম্বন কৰি তেওঁলোকক সহায় কৰিবলৈ অনুৰোধ জনাইছে। তেওঁলোকে কি কৰিবলৈ গৈছে আহকচোন চাওঁ আমি। হয় বন্ধুসকল, বিদ্যুৎ বিভাগে আমাক অনুৰোধ জনাইছে যেনে ফেন, ৰেফ্ৰিজৰেটৰ, টিভি, AC, কম্পিউটাৰ, লিফ্ট এইবিলাক বস্তু আমাক চালু ৰাখিব কৈছে। তাৰপিছত যিবিলাকত বিদ্যুৎ সেৱাৰ অত্যন্ত প্ৰয়োজন, যেনে হস্পিটেল, পুলিচ থানা, মিউনিচিপালিটি আৰু পাব্লিক ইউটিলিটি যিবিলাক আছে, এইবিলাকৰ ছুইচ অন ৰাখিব কৈছে। ৰাস্তাৰ ষ্ট্ৰীট লাইটবিলাক অন ৰাখিব কৈছে। আমাৰ ঘৰৰ যিবিলাক মেইন ছুইচ আছে সেইবিলাক বিদ্যুৎ বিভাগে অন ৰাখিবৰ বাবে আমাক সকলোকে অনুৰোধ জনাইছে, যাতে হঠাৎ এটা ফুল লোড ট্ৰেন্সফৰ্মাৰবিলাকে নাপায়। কিছু লোড আমাক ৰাখি থ'ব কৈছে, কাৰণ গোটেই দেশখনে যদি একেলগে লাইট নুমুৱাই দিয়ে, গোটেই ট্ৰেন্সফৰ্মাৰবিলাকৰ ওপৰৰ যিটো প্ৰেছাৰ, সেই প্ৰেছাৰটো কমি যাব আৰু হঠাৎ যেতিয়া সকলোৱে লাইটবিলাক জ্বলাই দিব 9 মিনিট পিছত, হঠাৎ একেলগে বহুত ওজন মূৰত দিয়াৰ নিচিনাকৈ ট্ৰেন্সফৰ্মাৰবিলাক হয়তো বিস্ফোৰিত হৈ যাব পাৰে বা জ্বলি যাব পাৰে। গতিকে এই সাৱধানতাখিনি আমি অৱলম্বন কৰি বিদ্যুৎ বিভাগক সহায় কৰিব নিশ্চয় পাৰোঁ। বন্ধুসকল, ঘৰতে থাকক, সুৰক্ষিত হৈ থাকক, কৰোনাৰ বিৰুদ্ধে ৰাষ্ট্ৰক যুঁজ দিয়াত সহায় কৰক। বন্ধুসকল, এষাৰ কথা আছে, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে, কিন্তু বৰ্তমান সময়ত শুই থকা মানুহে দেশখন বচাব পাৰে। গতিকে সকলোৱে ঘৰতে শুই বহি সময় পাৰ কৰক আৰু এই মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে জয়লাভ কৰাত ৰাষ্ট্ৰক সহায় কৰক।